নমস্কাৰ বন্ধুসকল, স্পিৰিচুৱেল লিগেল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ভাগৱত গীতাৰ এটি শ্লোক আপোনালোকৰ আগলৈ লৈ আহিছোঁ আৰু এই শ্লোকভাগি আপোনালোকে নিশ্চয় শুনিছে। কৰ্মণে বাধিকাৰস্তে মা ফলেষু কদাচন মা কৰ্মা ফলা হেতুৰ্ভুৰ মা তে সংস্তৱা কৰ্মণি। আমি যদি এই শ্লোকভাগিৰ অসমীয়া অৰ্থ ভাঙনি কৰোঁ, ইয়াৰ অৰ্থ হ'ব কৰ্ম কৰা, ফলৰ চিন্তা নকৰিবা। কিন্তু আজি মই আপোনালোকক জনাব বিচাৰিছোঁ যে দৰাচলতে এই শ্লোকভাগিৰ আচল অৰ্থ কি আৰু কেনেকৈ এই শ্লোকভাগিয়ে আমাৰ জীৱন সলনি কৰি দিব পাৰে। শ্লোকভাগি হ'ল কৰ্মণে বাধিকাৰস্তে মা ফলেষু কদাচন। ইয়াৰ অৰ্থ কেতিয়াও এইটো নহয় যে কৰ্ম কৰা, ফলৰ চিন্তা নকৰিবা। ভগৱান শ্ৰীকৃষ্ণই এই শ্লোকভাগিৰ মাধ্যমেৰে কৈছে যে কৰ্ম কৰা, কাৰণ কৰ্মৰ ওপৰত তোমাৰ অধিকাৰ আছে। কৰ্মণে বাধিকাৰস্তে মা ফলেষু কদাচন। কিন্তু কৰ্মৰ ফলৰ ওপৰত তোমাৰ কোনো অধিকাৰ নাই, সেইবাবে ফলৰ কথা চিন্তা কৰি তোমাৰ একো লাভ নাই। লগতে ভগৱান শ্ৰীকৃষ্ণই কৈছে যে কৰ্মণে বাধিকাৰস্তে মা ফলেষু কদাচন মা কৰ্মা ফলা হেতুৰ্ভুৰ মা তে সংস্তৱা কৰ্মণি। আৰু ইয়াৰ অৰ্থ এইটোও নহয় যে আপুনি কৰ্ম কৰিবলৈ এৰি দিয়ক অথবা কৰ্মৰ ফলৰ প্ৰতি আসক্তি ৰাখক। ভগৱান শ্ৰীকৃষ্ণই কি ক'ব বিচাৰিছে সেয়া মই আপোনালোকৰ আগত অতি সাধাৰণভাৱে দাঙি ধৰিব বিচাৰিছোঁ। আৰু বিশ্বাস কৰক, আজি যদি আপুনি কিছু পৰিমাণে হ'লেও এই কথাখিনি বুজিবলৈ সফল হয়, তেন্তে নিশ্চিতভাৱে আপোনাৰ জীৱনৰ পৰা হতাশা, নিৰাশা, ব্যৰ্থতা আদিৰ দৰে শব্দবোৰ চিৰদিনৰ বাবে নাইকিয়া হৈ যাব। ধৰি লওক আপুনি এজন অতি পাৰ্গত ধনুৰ্বিদ আৰু আপোনাৰ লক্ষ্য কেতিয়াও বিচলিত নহয়। আৰু আপুনি এদিন চিকাৰ কৰিবলৈ এখন অৰণ্যৰ ভিতৰত প্ৰৱেশ কৰিলে আৰু সন্মুখত এটি হৰিণা দেখি ধনুৰ জৰিয়তে হৰিণাটিলৈ এপাত শৰ নিক্ষেপ কৰিলে আৰু তাৎক্ষণিকভাৱে হৰিণাটো সেই স্থানৰ পৰা আঁতৰি গ'ল। এতিয়া প্ৰশ্ন হ'ল, শৰপাত হৰিণাটোক লাগিবনে? নিশ্চয় নালাগিব। এই ক্ষেত্ৰত আপোনাৰ ধনুৰ্বিদ্যাত কিবা অসোৱা আছিলেনে? আপুনি নিশ্চয় ক'ব যে ইয়াত আপোনাৰ ধনুৰ্বিদ্যাৰ ক্ষেত্ৰত থকা পাৰ্গতালিত একো অসোৱা নাই, কাৰণ আপুনি শৰপাত ঠিকেই নিক্ষেপ কৰিছিল। কিন্তু তাৎক্ষণিকভাৱে হৰিণাটো সেই স্থানৰ পৰা আঁতৰি যোৱা বাবেহে আপোনাৰ শৰে হৰিণাটোৰ শৰীৰ ভেদ কৰিব নোৱাৰিলে। এতিয়া আপুনি এটা কথা কওকচোন, যদি হৰিণাজনী সেই একে স্থানতে থাকিলেহেঁতেন আৰু শৰপাত হৰিণাজনীৰ শৰীৰ ভেদ কৰিলেহেঁতেন, তেতিয়া আপুনি প্ৰশংসাৰ আকাংক্ষা কৰিলেহেঁতেননে? নিশ্চয় আপুনি বিষয়টো লৈ গৌৰৱ অনুভৱ কৰিলেহেঁতেন আৰু আনৰ পৰা প্ৰশংসাৰ আকাংক্ষা কৰিলেহেঁতেন। কিন্তু প্ৰশ্ন হ'ল, তেনে ক্ষেত্ৰত কিয় আপোনাৰ প্ৰশংসা হ'ব লাগে? কাৰণ শৰডালে হৰিণাজনীৰ শৰীৰ ভেদ কৰিবলৈ এইটো কাৰণেই সম্ভৱ হ'ল যে হৰিণাজনী একেটা স্থানতে আছিলে। উক্ত কথাখিনিৰ অৰ্থ এয়াই হ'ল যে আপোনাৰ অধিকাৰ ক'ত আছে। আপোনাৰ অধিকাৰ হ'ল আপুনি আপোনাৰ কামৰ প্ৰস্তুতি সঠিক ৰূপত কৰক, উপযুক্ত পৰিমাণৰ অভ্যাস কৰক, সঠিক লক্ষ্যত শৰপাত নিক্ষেপ কৰক। কিন্তু শৰপাত লক্ষ্যভেদ কৰিব নে নকৰে সেয়া চিন্তা কৰিবলৈ এৰক, কাৰণ সেয়া আপোনাৰ হাতত নাই। আৰু এইখিনি কথাকে আপুনি যদি হৃদয়ংগম কৰিব পাৰে, আপুনি আপোনাৰ জীৱনৰ প্ৰতিটো কাম নিষ্ঠা আৰু ভক্তিভাৱেৰে কৰিবলৈ আৰম্ভ কৰিব। জীৱনত লাভ কৰা সফলতাখিনিক ভগৱানৰ ইচ্ছাৰেই হোৱা বুলি ধৰি ল'ব। আপোনাৰ জীৱনৰ সফলতাখিনিক বিলাই দিয়ক ঈশ্বৰক, আপোনাৰ বন্ধু বান্ধৱীক, লগতে সমাজক। আৰু যদি কোনো কামত সফল নহয়, তাক লৈ হতাশ নহ'ব, বৰঞ্চ দুগুণ উৎসাহেৰে দ্বিতীয়বাৰ চেষ্টা কৰক। যিকোনো কামৰ আঁৰত সমাজৰ হিতৰ কথা উদ্দেশ্য হিচাপে লৈ আৰম্ভ কৰক। আৰু বিশ্বাস কৰক, আজি নাইবা কাইলৈ সফলতা আপোনাৰ হাতত আহিবই, যিটোৰ আপুনি যোগ্য। এটা কথা মনত ৰাখিব, প'ল' ক'হেল'ই তেখেতৰ কিতাপ দ্য এলকেমিষ্টত কৈছিল যে এণ্ড ৱেন ইউ ৱান্ট ছামথিং অল দ্য ইউনিভাৰ্ছ কনস্পায়াৰ ইন হেল্পিং ইউ টু এচিভ ইট। আপুনি আপোনাৰ জীৱনৰ কাম নিষ্ঠা আৰু ভক্তিভাৱেৰে কৰিবলৈ আৰম্ভ কৰক। চাব, আপুনি সফলতা বিচাৰিব নালাগে, সফলতাই আপোনাক খেদি ফুৰিব। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টোৱে নিশ্চয় আপোনাক উপকৃত কৰিছে। সদায় মটিভেটেড হৈ থাকক, সুখী হৈ থাকক, তাৰে কামনাৰে ধন্যবাদ।